হেল্ল' এভৰিৱান, মই অঞ্জন। মোৰ এই অঞ্জন ব্লগছ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। লকডাউনৰ বাবে বহুত দিন মই একো ধৰণৰ ভিডিঅ' দিব পৰা নাই আপোনালোকক। আজি ৰাতিপুৱাই এঠাইলৈ গৈ আছোঁ, নামৰূপ থাৰ্মেলৰ এঠাইলৈ গৈ আছোঁ। তেনেহ'লে ব'লক আপোনালোকেও গৈ থাকক মোৰ লগত। এয়া গৈ আছোঁ, নামৰূপ থাৰ্মেলৰ ভিতৰত সোমালোহি আমি। এয়া গৈ আছোঁ। ভিডিঅ'টো চাই থাকিব। এয়া আমি নামৰূপ থাৰ্মেলৰ চেনী গগৈ ফিল্ড পালোহি। এতিয়া আমি গৈ লওঁ, ক'ত যাওঁ এতিয়া নকওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া গৈ আছোঁ নামৰূপ থাৰ্মেলৰ ভিতৰত। এয়া আজি মই আছোঁ নামৰূপ থাৰ্মেলৰ ASEB হায়াৰ স্কুলত। ইয়াত দেখিছে এখন ASEB প্ৰি প্ৰাইমেৰী স্কুল, কিন্তু বন্ধ হৈ গ'ল প্ৰি প্ৰাইমেৰী স্কুলখন। এইখন হৈছে নামৰূপ থাৰ্মেলৰ ASEB হায়াৰ স্কুল। আজি মই আপোনালোকক এই ASEB হাই স্কুলখন দেখুৱাম বুলি লৈ আহিছোঁ। তেনেহ'লে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া আপোনালোকে দেখিব পাইছে নামৰূপ থাৰ্মেলৰ ASEB হাই স্কুল, অৰ্থাৎ আছাম ষ্টেট ইলেক্ট্ৰিচিটি ব'ৰ্ড হাই স্কুল। স্থাপিত 1966 চন। 1966 চনত এই স্কুলখন নিৰ্মাণ কৰা হৈছিলে। ইতিমধ্যে সোণালী জয়ন্তী 2016 চনত পাতি গৈছে। ইয়াত দেখিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ উচ্চ মাধ্যমিক বিদ্যালয় নামৰূপৰ। এই স্কুলখনৰ লগত বহুতো পুৰণি স্মৃতি জড়িত হৈ থাকে। ইয়াত পুৰণা স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে এই স্কুলখনৰ বহুত স্মৃতি জড়িত হৈ আছে। এয়া আপোনালোকে দেখিছে, লকডাউনৰ বাবে স্কুলখন বন্ধ কৰি থোৱা হৈছে, নহ'লে মই আপোনালোকক ভিতৰত গৈ দেখুৱালে হ'লে। সেইকাৰণে আজি বাহিৰে মই আপোনালোকক স্কুলখন দেখুৱাব লগা হৈছে। এয়া দেখিছে অলপ ঘাঁহ হৈ গৈছে, কাৰণ স্কুলখন বন্ধ হৈছে, এমাহ দিনেই হ'বলৈ হ'ল বন্ধ হৈ আছে। এয়া দেখিছে নামৰূপ থাৰ্মেল ASEB হাই স্কুল। এতিয়া আমি যাওঁ ASEB LP স্কুললৈ যাওঁ। তেনেহ'লে ব'লক গৈ থাকোঁ। এয়া এইটো চাইকেল এইখন দেখিব পাইছে আপোনালোকে ASEB LP স্কুল। আপোনালোকক ওচৰৰ পৰা দেখুৱাওঁগৈ ব'লক। এয়া পৰিৱেশ ASEB হাই স্কুলৰ ফ্ৰণ্টৰ। ব'লক গৈ লওঁ LP স্কুলখনলৈ। বহুত লোকে কৈছিলে মোক এই ASEB স্কুলখনক দেখুৱাবলৈ নামৰূপ থাৰ্মেলৰ। সেইকাৰণে মই আপোনালোকক এই স্কুলখন দেখুৱাই এটা ভিডিঅ' বনাওঁ বুলি ভাবিলোঁ। এইখন দেখিছে LP স্কুল আৰু প্ৰি প্ৰাইমেৰী স্কুল দুইখন একলগ কৰি পেলালে ইয়াত। আগতে একলগ কৰা নাছিলে, আজিকালি কৰি দিয়া হ'ল। এইখন ASEB LP স্কুল আৰু প্ৰি প্ৰাইমেৰী স্কুল। এখন মিনি গ্ৰাউণ্ড আৰু। এয়া দেখিছে এজোপা আমলখি গছ, হয়তো বহুত পুৰণি আমলখি গছ হয়। ইয়াত পঢ়ি যোৱা বাবে হয়তো মনত পৰিছে চাগে। তলা মাৰি থোৱা আছে পুৰা।
এতিয়া বৰ্ডখন অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ প্ৰাথমিক বিদ্যালয় নামৰূপ। বহুত ৰিকুৱেষ্ট কৰা হৈছিলে যে মোক নামৰূপ থাৰ্মেলৰ ভিডিঅ' কিছুমান দেখুৱাবলৈ, কিছুমান স্কুল দেখুৱাবলৈ, সেইকাৰণে আপোনালোকক দেখুৱালোঁ। এইখন হয়তো দোকানখন আপোনালোকৰ মনত আছে, এইখনে একমাত্ৰ দোকান নামৰূপ হাই স্কুলৰ দোকান এখন। এইখনে চাওক স্কুলখন, হয়তো বহুত দিন নাই দেখা হৈছে স্কুলখন। আৰু এই ৰাস্তাটো বহুত চেঞ্জ হ'ল, হয়তো আগৰ দৰে হৈ থকা নাই স্কুলখন। বহুত স্মৃতি জড়িত হৈ থাকে। নিজৰ পঢ়াশালীৰ দৰে হ'ব নোৱাৰে কেতিয়াও, সেইকাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ পুৰণি স্কুলখন। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব।